তাৰমানে মূল কথাটো হ'ল কি 28 তাৰিখে 28 আগষ্ট যোৱা 28 তাৰিখে এটা মানে মেছেজ আহিলে যে এই মেছেজবিলাক সাধাৰণতে ফ্ৰেণ্ড ৰিকুৱেষ্ট যে এটা আহে ফ্ৰেণ্ড ৰিকুৱেষ্ট মোবাইলত ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছে বিভিন্নজন আহি থাকে মই আৰু কনফাৰ্ম কৰি দিলোঁ কৰাৰ লগে লগে এটা মানে মেছেজ আহিলে কিবা এই গুড মৰ্ণিং কি কৰে আপুনি কি মই বোলো মই কৈছোঁ আৰু সাংবাদিকতা কৰোঁ যেতিয়া বিভিন্ন কাৰণত সুধিব পাৰে চিনাকি হ'ব পাৰে আৰু আমাক লাগে আৰু তাৰপিছতেই আপোনাৰ হোৱাটছআপ নম্বৰটো দিয়ক বোলে ফোনত নহয় যে চব মেছেজত মই হোৱাটছআপ নম্বৰ দি দিলোঁ কাৰণ সাংবাদিকতা কৰোঁ যেতিয়া কিবা মেছেজ পঠাব পাৰে দিয়াৰ পাছতেই অলপ পাছতে মোক ভিডিঅ' কল এটা আহিলে ভিডিঅ' কল সাধাৰণতে কৰে কেতিয়াবা ধৰোঁ ভিডিঅ' কল ধৰোঁতেই মোৰ অকণমান নেজানো একচুৱেলি ধৰিবলৈ অলপ খকজা লাগে তথাপি ধৰোঁতেই ধৰাৰ লগে লগে দেখোঁ মাইকী মানুহে একেবাৰে মানে উলংগ একেবাৰে নেকেড পিকচাৰ আৰু একেবাৰে ধৰাৰ লগে লগে মইতো ভবাই নাই এইবোৰ কথা লগে লগে মই অফ কৰি দিলোঁ তাৰপৰা এইটো ডিছকানেক্ট কৰিলোঁ কৰি দিয়াৰ লগে লগে এই আগৰ পৰা যিবোৰ গুড মৰ্ণিং চুড মৰ্ণিং এইবোৰ কৈছিলে চব কাটি দিলোঁ কাটি দিয়াৰ পাছত গ'ল কথা গুচিল আৰু এদিনৰ পিছত 29 তাৰিখে গধূলি বেলিকা যিহেতু মই এইবোৰ কাটি দিলোঁ পুনৰ মোৰ এটা তাৰপৰা কৈছে বুলি নাজানো পুনৰ ভিডিঅ' কলটো আহে কেতিয়াবা ভিডিঅ' কল আকৌ এটা কৰিলে কৰাৰ লগে লগে মই এইবাৰ ধৰিলোঁ ধৰাৰ লগে লগে দেখিলোঁ একে ধৰণৰ তাতোকৈ মানে সেই একেই আৰু অশ্লীল পিকচাৰ দিয়াৰ লগে লগে মই বন্ধ কৰি দিলোঁ বন্ধ কৰাৰ লগে লগে মোৰ ছোৱালীজনী আছিলে ছোৱালীজনীক ক'লোঁ এইটো কমপ্লিট মোলৈ নাহিব পৰা কিবা এটা কৰি দিয়াচোন মই ইমান নাজানো মোবাইলৰ এইটো আৰু তাহাঁতি কি কৰিলে গোটেইটো ব্লক কৰি দিলে কিবা কৰি দিলে আৰু মুঠতে তাৰ অলপ পাছতে হিন্দী ভাষাত ৰাজস্থানৰ পৰা কৈছোঁ বুলি এজন মতা মানুহে ফোন কৰিছে যে আপুনি যে তাত ব্লক কৰিছে এই কৰিছে কিন্তু আমাৰ ইয়াত চব ৰেকৰ্ডিং হৈ আছে এতিয়া আপুনি এইটোৰ লগত জড়িত হৈ আছে আপোনাৰ এই কথাখিনি গোটেই আমি ছ'চিয়েল মিডিয়া ভাইৰেল কৰি দিম আৰু ইউটিউবত দিম আপুনি মানে এতিয়া সেইটো কৰিবনে তেতিয়া নহ'লে আমাক দিব এই টকা ডিমাণ্ড কৰিলে টকা লাগিব তেতিয়া গোটেইখিনি কথা মই আৰু কথা পতা নাই মোৰ ছোৱালীজনী দিলোঁ ছোৱালীজনী হিন্দীতে কথা বতৰা পাতি আছে যে কিমান টকা লাগিব 3150 টকা কোৱাৰ লগে লগে যদি নিদিওঁ কি হ'ব তেতিয়াহ'লে একো নাই আমি এতিয়া ভাইৰেল কৰি দিওঁ তেখেতটো সাংবাদিক কৰে এইবোৰ কৰে এনে কৈছে আৰু এইটো ভাইৰেল কৰি দিম বুলি কৈছে তাৰপাছত দিলে আমি কেনেকৈ দিম তাৰমানে খুব কথা পাতি দিলে কৰি মানে অলপ কৰি আছোঁ তাৰ লগত এক প্ৰকাৰ অবজাৰ্ভ কৰি আছে মোৰ ছোৱালীজনীয়ে মই যিহেতু ইতিমধ্যে অকণমান ঘুনু আগে পাছত আমি পাওঁ তেনেকুৱা কেছ ভাবিলোঁ কেনেকৈ কি কৰোঁ তাৰপাছতে মোৰ খং উঠিলে খঙতে অলপ কিবাকিবি কৰি দিলোঁ তাৰপৰা লগে লগে সিহঁতি কাটি দিলে কাটি দিয়াৰ পাছত মই কি কৰিলোঁ গোটেই কথাবোৰ মানুহক এৱাৰ কৰিবৰ কাৰণে জনাবৰ কাৰণে বিতংক মই ফেচবুকত লিখি লৈ মই পোষ্ট কৰিব লওঁতে দেখিলোঁ মোৰ ফেচবুকটো হেক কৰি দিলে ফেচবুকটো নাইকিয়া কৰি দিলে তাৰপাছত গোটেই ঘটনা তেনেকুৱা এই গোটেই কথাবোৰ সৰ্বসাধাৰণ মানুহ বহুতক তেনেকৈ ব্লেকমেইল কৰিছে আৰু জানো তেওঁলোকে কয়হে এতিয়াও মই কৈছোঁ গোটেইখিনি অনুসন্ধান কৰি গম পালোঁ কোনো তেওঁলোকে মিডিয়াত যোগেৰে ভাইৰেল কৰিব নোৱাৰে একো নকৰেও খালি ভাবুকি দি পেলাই টকা আদায় কৰে প্ৰথমতে 30,000 ক'লে কাইলৈ হয়তো 30,000 কৰি দিব এবাৰ দিলোঁ যেতিয়া এইটো সোণৰ কণীৰ পৰা হাঁহৰ নিচিনা আদায় কৰি থাকিব মই তাৰপাছত থানাত এখন এফআইআৰ দিছোঁ এতিয়া এইখন কালি গধূলি দিলোঁ এই এফআইআৰখন তাৰপাছত দিয়াৰ পাছত আজি কেছ নম্বৰটো আৰু এই ছেকশ্যন এইকেইটা মোক দিব মই সেইটো থানাই কিমান কি কৰে সেইটো এটা বেলেগ কথা কিন্তু আমাৰ ৰাইজৰ কাৰণে বিশেষকৈ মোবাইল যিসকলে ব্যৱহাৰ কৰে অতি যে সাৱধানে কৰিব লাগে এই মেছেজটো মই সেইটোহে মূল কথাটো আপোনালোকৰ দিবলৈ